কিমান দাঙিছে চা এইটো চা এ ভাই মাছৰ কেনেকুৱা দাম এতে দাম না আমি প্ৰতিবাৰে আহি আছো মাছৰ দাম ক'ব গ'লে মানে এখন বজাৰত অলপ মাছৰ দামটো কম আৰু আমিও বছৰত যিমান মাছ খাওঁ মাছটো বছৰত বহুতেই খোৱা যায় হয়তো আজিৰ দিনত মাছটো কিনা মজা এটা আছে আমাৰ মানে হাতত আছে এইটো বহুতখিনি কিন্তু মানে প্ৰথমৰ পৰা আমি একো দাঙি দিয়ক দাঙি দিয়ক একো দাঙি দিয়ক দাঙি দিয়ক দাঙি দিয়ক দাঙি দিয়ক একো দাঙি দি মাছ চাবা মানুহৰ ভিৰ চব যাম পুৰা ইয়াৰ পৰা ভিৰ কিমান যা খোজ কাঢ়িম এই ভাই মানুহ যাম মাছ চাবা নলবাৰী ডিষ্ট্ৰিক্টৰ চামতাৰ পৰা আহিব লাগে বৰি বুলি কয় এইখিনি পুৰা যাম বহুত যাম দেই ভাই নলবাৰী ডিষ্ট্ৰিক্টৰ ডাঙৰ বজাৰ মাছৰ বজাৰ ডাঙৰ বজাৰ ভোগালীতে হয় ডাঙৰ বজাৰ এখন ভোগালী মানে চলি থাকেতো আমি ডাক বুলি কওঁ কাটা বুলি কওঁ জামত পৰি আছোঁ যাব পৰা নাই আমি বহুত মানুহ মাছৰ আপোনালোকক পুৰা মাছ দেখাই আছোঁ যিমান ডাঙৰ ডাঙৰ মাছ ওলায় ইয়াত ডাঙৰ বহুত ডাঙৰ কাটা বুলি কওঁ আমি এইফালে নলবাৰী ডিষ্ট্ৰিক্টৰ বেলখাৰী পূজা যে হয় বেলখাৰী পূজাতে এনেকুৱা মানুহ হয় যিমান মানুহ হৈছে আৰু এই মাৰ্কেট ইয়াৰ পৰা চবফালে মাছ যায় দেই গুৱাহাটী যাব বহুত জেগাত যাব ইয়াৰ পৰা এইটো ডাঙৰ বজাৰ মাছৰ নাইটৰ বজাৰ এইবিলাক মাছ চব ওলাইছে মই ভিতৰত ইয়াৰ পৰা চব মাছ ছাপ্লাই হ'ব ৰাতিপুৱা ইয়াৰ পৰা গুচি যাব চব মাছ এতিয়া নাইটত চলি আছে মাছ এতিয়া টাইম 11টা বাজিল ৰাতি 11টা হ'ল কালি ৰাতিয়ে মাছ ছাপ্লাই হ'ব ইয়াৰ পৰা $260 গ্লাছ কিলো আহি আছো অঁ এই মাছ বস্তা বস্তা ওলাইছে বৰ্তমান আমি বাহিৰতে আছোঁ ভিতৰত যোৱা নাই এতিয়ালৈকে ভিতৰত যাই আছোঁ আপোনালোকে চাব এইফালে কিমান কৰিছে 280 কমন কমন নেকি 280 কমন কিমান কেজি দিছিকে বতাত কিমান কে ওজন 1.5 কেজি 2 কেজি বল বেলেগ খেলা যাম এই বললি চাও 7 কেজি মানকে বলো 7 কেজি মানকে বতা হ'ব না 7 কেজি হ'ব 7 কেজি হ'ব না 12 কেজি বাপ ৰে ভাই ও ভাই গাজা কেজি মই লিষ্টৰ সৰু দেখছি এনে দেখাত 12 কেজি ইনকম এই আছা কিমান দাঙিছে চা এইটো চা এ ভাই আই যাবি ভাই বঢ়িয়া মানে ফটো মাৰিছে দে মির্কা কত মান খেলা 20 কিলো লগা আর ওই টাকা মাছৰ দাম একদম কম দে এই বাজাৰটোত কোনোবা যদি আহিব পাৰে বছৰে হয় ভোগালী বিহুত এই মাৰ্কেটটো আৰু এনে সদায় থাকে এই মাৰ্কেটটো সদায় থাকে কিন্তু ইমান নহয় আৰু ইয়াতে 50% থাকে সদায় ইয়াৰ পৰা মাছ চাপ্লাই হয় চব মাছ গুৱাহাটী চব ইয়াৰ পৰাই মাছ যায় মাছ চহৰৰ পৰা আহি যায় মানে বৰপেটাৰ পৰা মাছ আহে চব ফালৰ পৰা মাছ আহি ইয়াতে চাপ্লাই হয় ইয়াৰ পৰা ট্ৰেন্সফাৰ হৈ গুচি যায় ইয়াত কাটা বুলি কয় এইটো কি ওলাইছে হাতীৰ পিঠি শীতালে ভাল মাছৰ দাম নাই মাছৰ কেনেকুৱা দাম এতে দাম না আমি প্ৰতিবাৰে আহি আছো মাছৰ দাম ক'ব গ'লে মানে এখন বজাৰত অলপ মাছৰ দামটো কম আৰু আমিও বছৰত
যিমান মাছ খাওঁ মাছটো বছৰত বহুতেই খোৱা যায় হয়তো আজিৰ দিনত মাছটো কিনা মজা এটা আছে আমাৰ মানে হাতত আছে এইটো বহুতখিনি কিন্তু মানে প্ৰথমৰ পৰা আমি সৰুৰ পৰা যেতিয়া আছোঁ না আমি নলবাৰী ডিষ্ট্ৰিক্টৰ নলবাৰী ডিষ্ট্ৰিক্ট এক নম্বৰ নলবাৰী ডিষ্ট্ৰিক্টতো এক নম্বৰ নলবাৰী ডিষ্ট্ৰিক্ট নোলোৱা কথা অসমৰ টপ 10তে আছে এখন মাৰ্কেট আৰু এতিয়া যিমানখিনি মানুহ হৈছে মানে নলবাৰীৰ ৰাজত যিমান মানুহ হয় তাৰে সমান নহ'লেও তাতে কোনো কম নহয় আৰু যথেষ্টখিনি হৈছে মানুহ এইফালে মাছ দেখা আছে আমি এতিয়া বৰ্তমান মাছ মাছ এইবিলাক চাপ্লাই হ'ব মাছ লৈ আছে বেপাৰীবিলাকে ইয়াৰ পৰা লৈ যাব ৰাতিপুৱা অসমৰ চবফালে ইয়াৰ পৰা মাছ গুচি যাব আৰু অসমখনত এইটো ভাই মাছ অ' ভাই চিতলকেইটা বহুত ডাঙৰ দে বাপৰে বাপ ত্ৰিছকে কি কম মাছৰ ইমান দাম কম ফুটপাথৰ কাপোৰৰ নিচিনা হৈছে দামে নাই মাছৰ ইয়াৰ পৰা বগা যায় বহুত দাম হৈ যাব টাউনত বা য'তে যায় আৰু ইয়াৰ পৰা বগা যোৱাৰ পিছত বহুত দাম হৈ যায় মাছটো ইয়াতে কম ইয়াৰ পৰা অসমখন ইয়াৰ পৰা মাছ যায় ৰাতিপুৱা এইটো 12 কেজি 15 কেজি মান হ'ব মানে আমি ইউটিউবত দিছো তো ভাই দাঙি দি একবার আরে বেয়া না একবার দাঙি দি না এই আমি ইউটিউবার হয় ভাই দাঙি দি একবার দাঙি দি না রিকোয়েস্ট করছো এই ভাই সবে ফটো মারছে একবার মাছ দাঙি দি এই ভাই দাঙি দি না একবার কিমান দিছো কিমান কে উঠছো কিমান কৈছে 1200 710 টাকা উঠি দিছি 710 উঠছি মাতা একবার দাঙি দি না ইউটিউবত দিম ইউটিউবত দিমে ভাই মানুহে নাই দেখোন মাছ আছে কমন আর আছে মির্গা এটু কি রৌ 400 টাকা রৌ 400 দুটা এটা দেখো দামো বেছি কয়ে এটা মাছ কোনে ল'ব আৰু কিছুমানৰ দেখো ফুটপাথৰ কাপোৰৰ নিচিনা দামে নাই মানে চৰপা মাছৰ দাম নাই আৰু লোকেল দাম আছে না চিতল ডাঙৰ চিতল গাল ও চিতল লাগে টাকা 600 লাখ দাম 600 টাকা ও মানুহ ভিৰ আছে ভাই বকাও আছে এইটো যাম ভিৰ কমে দিয়ে কিমান ললি দুটা 200 টকা দুটা ফটো নালাগে ভাই ভিডিঅ' আছে টেনশ্যন ল'ব নালাগে 200 টকা দুটা দাম দৰে আছে 10-20 উঠে আছে 1 টকাৰ পৰা উঠে আন্ধাৰ কিয় এফালে আৰু আন্ধাৰ ঠিকে আছে দে বিকেট আছে বিকেট আটা চাইছো জি লেফট সাইডে রাইট সাইডে হেতু ভিডিও করছো হেতু মজা 500 টাকার মাছ মোর লাগতো 200 টাকাতে লৈছো দুটা কমাল কাট এইয়া এই লগত 200 টাকা লৈছি এই মাছ আহি আছে এইয়া তেলাত তোমার পার্টনার গোটা ঢোকি মানে কি আরি মাছ
আহাতে যাতে ৰ'লো মাছ নাখাওঁ আমি য মই লগটো হেৰাইছে এইয়া পাইছোঁ ইফালে ৰখ চব মানুহে হেৰাই আছে এই মন্দিৰৰ চকটা চাবচোন কি মাছ আছে এইফালে আৰু নাযাওঁ এইটো বেলেগ ৰাস্তা ক'ত যা এফালে ৰখ য লাহে য এবাৰ নাচবি দে বেছি শিকবা নোৱাৰো মই পাগলা কৰি ফেলছে আমাকে ব্ৰহ্মপুত্ৰখন দেখাওঁ দেখা নাই ব্ৰহ্মপুত্ৰ গোটা আছে ইয়াতে ডাঙৰ মাছ ওলাইছি ডাঙৰ মানে বঢ়িয়া যাই থাক লাহে আজি ইয়াত গোটেই ৰাতিটো বজাৰ মাছৰ যাওঁ নেকি ধান ঠাণ্ডা লাগছে লাষ্ট ফিনিচিং এখানে দেখা ৰ তো গাইজ বাই বাই দেখালোঁ আৰু পূৰা ভোগালী বিহুৰ মাছ যিমান আছে গোটেই দেখালোঁ অসমত চব মাছ অসমত ইয়াৰ পৰা ওলাই আহিব চব মাছ